যিটো আন্দোলন হৈ আছে এই আন্দোলনটো আমি কৈছো যে আমাৰ মৰেল সাপোর্ট আছে যেতিয়াবা পুলিচৰ মাৰ খাই পাইছে তেওঁ প্ৰেছক আপোনালোকক বৰবাদ কৰি আপোনালোকৰ সময় নষ্ট কৰা তেওঁ ঠিক আছে কেতিয়াও চৰকাৰ আৰু প্ৰমোদ বৰুৱাই এডভাৰটাইজমেণ্টৰ বিৰাট অৱস্থা আন্দোলনৰ নেতৃত্ব দিলে হ'ব পাৰে আন্দোলন নহয় বুলি মই নকওঁ অখিল গগৈয়ে কৰিব সমুজ্জ্বল ভট্টই কৰিব যুৱ ছাত্ৰ পৰিষদে কৰিব কৰবাত আমচুৱে কৰিব কৰবাত আপচুৱে কৰিব টেষ্ট নহয় এনেকা ব্যৱহাৰ কৰিব বিচাৰে এইকেইদিন কেৱল আন্দোলনত যোৱা নাই বুলি মিডিয়াই আমাক ইগনোৰ কৰিলে দৰে ডুপ্লিকেট মাল নাইয়ে দেখা পায় আজিলৈকে জীৱনত মই এতিয়ালৈকে দেখা নাই বাকি সব মানুহ অসমত ক্লিয়াৰ যি কৰে অখিল গগৈ ভাল পালে বেয়া পালে যি কৰে চিধা কৰে আছুৱে যি কৰে ভাল পাওঁ বেয়া পাওঁ চিধা কৰে যুৱ ছাত্ৰ পৰিষদে চিধা কৰে আপচুৱে চিধা কৰে কংগ্ৰেছেও চিধা কৰে আমিও চিধা কৰো কিন্তু তেওঁ এটা মানুহ প্ৰেছ কনফাৰেন্স কৰি পৰিৱেশটো যেতিয়া ধুৱলি পলি হয় লাহেকৈ ঘৰত গৈ সোমাই দিয়ে তেওঁ ক'ত আন্দোলন তুমি মানুহ হিচাপে তুমি সঁচাকৈ পৰিচয় দিবলগীয়া হয় তাৰ কাৰণে এতিয়াৰ পৰাই তুমি কিছু চিন্তাৰে উদ্বুদ্ধ হ'ব লাগিব প্ৰফুল্ল মহন্তৰ চাৰ্টৰ যেতিয়া বুটাম নাথাকে ময়ে বুটামটো ইউনিভাৰ্চিটি টেইলৰত গৈ বুটামটো আনি লগাই দিওঁ যেতিয়া মই কটন কলেজত 1993 চনত যোগদান কৰিছিলোঁ পঢ়িবলৈ আহিছিলোঁ তেতিয়া আমি হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছী গুণ্ডা আৰু বদমাছ মানুহ বুলি জানিছিলোঁ আমি গম পাইছিলোঁ যে তেতিয়া এটা বদনাম আছিলে হিমন্ত বিশ্ব শৰ্মাৰ যে তেওঁ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ লগত থাকি কটন কলেজত 2 নম্বৰী এডমিশ্যনবিলাক দিয়ে গতিকে আমাৰ কাৰণে কটন কলেজলৈ আহিয়ে হিমন্ত বিশ্ব শৰ্মা বেয়াৰ প্ৰতীকত পৰিণত হৈছিল বেয়াৰ প্ৰতীক মহাদেৱত নহয় দেই একেবাৰে ত্যাগৰ প্ৰতীকত নহয় আটাইতকৈ জঘন্য এজন দালাল ইউনিভাৰ্চিটিৰ পৰা মই চাইকেল কোবাই পেলাই আহি কীৰ্তিনাথ হাজৰিকাৰ হাতত ষ্টেটমেণ্ট দিওঁ জালুকবাৰীৰ পৰা চানমাৰীলৈকে মই চাইকেল মাৰি আহোঁ মোক পইচাটোও নিদিয়ে প্ৰফুল্ল মহন্তই ভাড়াত আহিবৰ কাৰণে শুকুৰবাৰে 25 কিলোমিটাৰ চাইকেল চলাই হিমন্তই কি ইংগিত দিলে চাপৰি মাৰিছে মোৰ ভাল লাগিছে কিন্তু মই লগে লগে তোমালোকক এই কথাটো কম হিমন্ত বিশ্ব শৰ্মা এজন দক্ষ বিধায়ক ঠিকেই 100% শুদ্ধ আৰু সত্য কথা কিন্তু হিমন্ত বিশ্ব শৰ্মা বহু ক্ষেত্ৰত যোগ্য নহয় কেতিয়াও তেওঁ যোগ্য নহয় যোগ্য আৰু দক্ষৰ মাজত বহুত পাৰ্থক্য আছে ইয়াৰ পৰা ৰাজনীতিৰ প্ৰতি সচেতন হৈছোঁ যেতিয়াৰ পৰা কটন কলেজলৈ আহিলোঁ সেই দিনটোৰ পৰা হিমন্ত বিশ্ব শৰ্মাক ঘৃণ কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাক কটন কলেজৰ পৰা খেদি দিবৰ কাৰণে তেওঁৰ ৰাজনীতিক তেওঁৰ যি দুষ্কৃতি সেই দুষ্কৃতিক খেদি দিবৰ কাৰণে মোৰ জীৱন ৰাজনৈতিক জীৱন তেনেকৈ আৰম্ভ হৈছিলে আৰু এনেদৰে আমি আগবাঢ়ি গৈছিলোঁ তাৰপিছত হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত মই অকল ব্যক্তিগত ধাৰণা ক'ব খোজা নাই আপোনালোক সকলোৱে জানে তেওঁ আজি কৈছে যে তেওঁ 1985 চনৰ পৰা অসম চুক্তিখন বিৰোধিতা কৰি আহিছিলে আমি ক'তো হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিখনৰ বিৰোধিতা কৰা দেখা নাছিলোঁ আমি জানো যে হিমন্ত বিশ্ব শৰ্মা আছু আছিলে আৰু হিমন্ত বিশ্ব শৰ্মাই আমি সকলোৱে জানো যে আছুৰ সভাৰ কথা মনে মনে গৈ মিটিঙৰ কথা হিমন্ত কি কয় হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাই দিয়াৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা আছুৰ পৰা এক্সপেল্ড হৈছিলে খেদা খাইছিলে আপোনালোকে সকলোৱে নিশ্চয় জানে তাৰপাছত তেওঁ আলফা হৈছিলে কিছুদিনৰ কাৰণে মই এটা কেনেকৈ উত্তৰ দিম কোনোবাই যদি মোক প্ৰাক্তন আলফা তাৰমানে মোৰ নামত কোনোবাই জালি এডমিশ্যন লৈছিলে অখিল গগৈৰতো 12 মাস আন্দোলন লাগে সি দেয়াঞ্জা কিয় কৈছোঁ মই তাক মানে আন্দোলন লাগে আন্দোলন যদি কৰিব নোৱাৰে সেই অট'মেটিক মিৰ্গী বেমাৰ নিচিনা মৰি যাব বেলেগৰ কৃষক নেতাই পথাৰত কাম কৰে আমাৰ কৃষক নেতাই আন্দোলন কৰে তো উৎপাদন ক'ৰ পৰা হ'ব গতিকে অসমতো উৎপাদন নাই আমি বন্ধ কি কৰিম আৰু আপোনালোকে সকলোৱে জানে আলফাৰ কাহিনীটো মই আৰু ক'বই নালাগে তেওঁ কেনেকৈ টকা ডিমাণ্ড কৰি এৰেষ্ট হৈছিলে তেওঁ কেনেকৈ এজন কংগ্ৰেছী নেতাক হত্যাৰ অভিযোগত তাদা গোচৰত বন্দী হৈছিলে তেওঁ কেনেকৈ অন্তৰ্বাস পিন্ধাই পুলিচে মাৰপিট কৰিছিলে এই কাহিনী সকলোৱে জানে আৰু আটাইতকৈ যেটো কাহিনী অসমৰ মানুহে জনা দৰকাৰ যে যেনেকৈ তেওঁ অসমৰ ছাত্ৰ ৰাজনীতিত 2 নম্বৰী আনিলে প্ৰথমবাৰৰ কাৰণে
2 নম্বৰী আনিলে তেনেকৈ তেওঁৱে প্ৰথম মানুহ যি অসমৰ ইতিহাসত থানাৰ পৰা আৰু কোৰ্টৰ পৰা কেছ জাৰি নাইকিয়া কৰি দিলে তাৰপিছত তেওঁ সকলোৱে জানে যে কংগ্ৰেছত তেওঁ মন্ত্ৰী হ'ল মন্ত্ৰী হোৱাৰ পাছত আপোনালোকে সকলোৱে জানে যে তেওঁ লুই বাৰ্জাৰ কেলেংকাৰীত সাৰদা কেলেংকাৰীত তেওঁ অসমৰ প্ৰত্যেকটো ডাঙৰ ডাঙৰ কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মা জড়িত হ'ল আৰু তাৰপিছত আপোনালোক সকলোৱে নিশ্চয় জানে যে লুই বাৰ্জাৰ কেলেংকাৰী আৰু সাৰদা কেলেংকাৰীৰ পৰা বচাবৰ কাৰণে তেওঁ বিজেপিলৈ গ'ল যেতিয়া তেখেত শিক্ষামন্ত্ৰী আছিল শিক্ষামন্ত্ৰীত্বৰ কালত যেতিয়া কলেজবিলাকৰ অধ্যক্ষসকলক মাতি নি যেতিয়া তেওঁ কুইজৰ প্ৰশ্ন কৰিছিল জিএছটিৰ যেতিয়া তেওঁ ফুল মিনিং সুধিছিল নাপায় মানুহৰ হাতত ক্ষমতা থাকিল বুলি মানুহ ইমান উভতগুৰে নাচিব নাপায় সেইটোৱেই দক্ষতা আৰু যোগ্যতাৰ মাজত পাৰ্থক্য সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক থিয় কৰাই দিয়া তুমি হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ মাজত তুলনা কৰা তুমি দেখিবা যে দক্ষতা নাথাকিব পাৰে সৰ্বানন্দ সোণোৱালৰ তৰুণ গগৈ দক্ষতা নাথাকিব পাৰে হিমন্ত বিশ্বৰ লগত কিন্তু যোগ্যতা আছে হিমন্ত বিশ্ব শৰ্মাতকৈ বহু ক্ষেত্ৰত সেইটোৱেই পাৰ্থক্য আজি দিছপুৰত বহি থকা মানুহখিনি দিল্লীত বহি থকা মানুহখিনিৰ কলনি অকৃত্ৰিম প্ৰেমেৰে জাতিক ভাল পোৱা ইয়াত সমবেত জনতা অসম জাতীয় পৰিষদ আমি যেতিয়া প্ৰথম কা আন্দোলনৰ গোটেই সময়খিনিৰ মাজেৰে আমি পাৰ হৈ আহিছিলোঁ তেতিয়া আমি আন্দোলন যেতিয়া ৰাজপথত কৰি আছিলোঁ আমি দুটা বৰ ডাঙৰ অসুবিধা পাইছিলোঁ প্ৰথম অসুবিধাটো এইটোৱেই যে চৰকাৰে আমাৰ কথাবোৰ বুজি পোৱা নাছিল আৰু দ্বিতীয় অসুবিধাটো এইটো যে দিল্লী দিছপুৰত বহি থকা আমাৰ যিখিনি নিজৰ মানুহ সৰ্বানন্দ সোণোৱাল মোৰ নিজৰ বৰদেউতা হিমন্ত বিশ্ব শৰ্মা মোৰ নিজৰ বৰদেউতা তেওঁ অসমীয়া এই মানুহখিনিয়ে যে গৈ যে দিল্লী দিছপুৰক আমাৰ কথাবোৰ বুজাব নোৱাৰে এইটো আমাৰ আটাইতকৈ ডাঙৰ সমস্যা আছিল তেওঁলোকে যে ভাবি লয় যে অসমীয়া জাতিটো ইমান দুৰ্বল আৰু অকলশৰীয়া জাতি যে আমি শাসনভাৰ দখল কৰাৰ পাছত আমি সকলো কথা পাহৰি যাম ছাত্ৰ সন্থাৰ মজিয়াত কৈ সকলো কথা পাহৰি যাম আৰু দিল্লী বা নাগপুৰৰ কথা মতে উঠা বহা কৰিম সেইটোৱেই জাতিটোৱে বৰ্তমান সময়ত পাই থকা আটাইতকৈ ডাঙৰ দুৰ্ভাগ্য আৰু সেইবাবে তেতিয়াই এটা নতুন দল বা এটা নতুন শক্তি গঠনৰ পটভূমিটো ৰচনা হৈছিল বহু মানুহে কয় যে কা আন্দোলনৰ সময়তে কিছুমান মানুহে নেতা হ'বৰ কাৰণে এই দলবিলাক গঠন কৰিছে মই তেওঁলোকক কওঁ যে এই যেটো দল গঠন হোৱা পটভূমি এই পটভূমিটো দীঘলীয়া পটভূমি আমি যদি ইতিহাসলৈ উভতি যাওঁ স্বাধীনোত্তৰ কালৰ পৰাই অসমখন দিল্লীৰ শোষণ বঞ্চনাৰ বলি হৈ আহিছে এইটো সঁচা কথা কিন্তু তাৰ লগতে আমি 1985 চনৰ পাছত আৰু এটা নতুন ধাৰণা এটা পালো সেই ধাৰণাটো এনেকুৱা অসম গণ পৰিষদ আহিল তাৰ পাছত সৰ্বানন্দ সোণোৱালৰ জন্ম হ'ল এই গোটেই সময়খিনিত আমি দিল্লীৰ শোষণ আৰু বঞ্চনাৰ লগতে আমাৰ নিজৰ মানুহখিনিয়ে কৰা আমাক যেটো বিশ্বাসঘাতকতা সেই কথাটো আমি লগাব লাগিব এই দিল্লীয়ে কৰা শোষণ বঞ্চনা আৰু নিজৰ মানুহখিনিয়ে কৰা বিশ্বাসঘাতকতা এই দুয়োটাই বৰ্তমান সময়ত এটা পটভূমি সৃষ্টি কৰি দিছিল যে এটা নতুন শক্তি আমাক লাগে অন্তত আমি ৰাজপথত যিবিলাক কথা নিৰ্ভীকভাৱে কৈ থাকো এই কথাখিনি ৰাজপথত ক'ব পৰা আমাক এটা শক্তি লাগে সেইবাবেই মই ভাবো অসম জাতীয় পৰিষদৰ এই জন্মৰ গোটেই সময়খিনি আমাৰ বাবে ঐতিহাসিক কেইদিনমান আগতে মই অকমান যদি ব্যক্তিগত কথা ক'বলৈ সুযোগ পাওঁ মই আপোনাৰ আটাইখিনিতকৈ মই বয়সত আটাইতকৈ সৰু তথাপি সাহস কৰি দুই এটা কথা ক'বলৈ বিচাৰিম মই কেইদিনমান আগতে তামিলনাডুলৈ গৈছিলোঁ তামিলনাডুত মই বৰ এটা আচৰিত ধৰণৰ ঘটনা দেখিবলৈ পালো তেওঁলোকৰ যিখন এপলো হস্পিটেলৰ একেবাৰে স্বত্বাধিকাৰীজনৰ পৰা আৰম্ভ কৰি চকীদাৰজনলৈকে গোটেইখিনি মানুহ তামিল বাৰে বাৰে অসমীয়া মানুহক কোৱা হয় যে আমি বৰ আৱেগিক জাতি সেইকাৰণে আমাৰ উন্নতি নাই কিন্তু মই এই কথাটো বুজি পালো নতুনকৈ তাত যোৱাৰ পাছত যে আমাতকৈ আৱেগ তেওঁলোকৰো আছে তেওঁলোকে কিমান আৱেগ থাকিলে এটা জাতিয়ে টেলিভিছনত দেখা পোৱা এজন হিৰোক আনি মুখ্যমন্ত্ৰী বনাব পাৰে সেই আৱেগ বহুত বেছি হ'ব লাগিব কিন্তু এই কথাটো মই বুজিবলৈ পালো যে আৱেগিক হোৱাৰ লগতে জাতি এটা যদি কৰ্মবিমুখ হয় সেই জাতিটোৰ কেতিয়াও উন্নতি হ'ব নোৱাৰে তামিলনাডুৰ মানুহখিনি আৱেগিক কিন্তু তেওঁলোক কৰ্মত তেওঁলোকে কাম কৰে সেই কাম কৰে বাবেই তেওঁলোকে আজি ভাৰতৰ ভিতৰত দ্বিতীয় বৃহত্তম অৰ্থনীতি হ'ব পাৰিছে জাতীয়তাবাদৰ কথা যেতিয়া আহে মানুহে ভেঙুচালি কৰে জাতীয়তাবাদেৰে একো কৰিব নোৱাৰি কিন্তু তামিলনাডু আজি 1967 চনৰ পৰা মাত্ৰ দুটা আঞ্চলিক দল AIDMK আৰু DMK তাৰ মাজেৰে গৈ ভাৰতৰ ভিতৰত দ্বিতীয় বৃহত্তম অৰ্থনীতি হৈছে গতিকে আজিৰ পৰা যদিহে কোনোবাই কয় যে আঞ্চলিকতাবাদী চৰকাৰ থাকিলে উন্নতি নহয় এই কথা ভুল তামিলনাডুৱে এই কথা প্ৰমাণ কৰি দিছে খালি আমি আৱেগিক হোৱাৰ লগে লগে কৰ্মত হ'ব লাগিব সেইটোৱেই মূল
কথা আৰু সেই কথাখিনিয়ে জাতীয় পৰিষদে আগুৱাই লৈ যাব লাগিব জাতীয় পৰিষদ যেতিয়া গঠন হৈছিল তেতিয়া বিভিন্ন মঞ্চত মই কথা কোৱাৰ সুযোগ পাইছিলোঁ আৰু এটা টক শ্ব'ত মই কৈছিলোঁ যে জাতীয় পৰিষদে তিনিটা মই বিচাৰোঁ তিনি ধৰণৰ কাম প্ৰথমৰ পৰাই আৰম্ভ কৰিব লাগে আমাৰ প্ৰত্যেকটো সমস্যা আমি দেখি থকা সমস্যাসমূহৰ ক্ষেত্ৰত এখন আমাক বাস্তৱসন্মত সমাধান সূচী জাতীয় পৰিষদে প্ৰস্তুত কৰাটো দৰকাৰ আৰু দ্বিতীয়তে অৰ্থনৈতিকভাৱে জাতিটোক কিদৰে টনকিয়াল কৰিব পৰা যাব অৰ্থনৈতিকভাৱে জাতিটোৱে কিদৰে আগবাঢ়ি যাব আমাৰ ল'ৰা ছোৱালীক কিদৰে কামত নিয়োজিত কৰিব পৰা যাব সেই গোটেই কামখিনিও জাতীয় পৰিষদে কৰিব লাগিব অসম পৰিষদৰ সময়ত যেতিয়া আমি ইতিহাস পঢ়িছোঁ আমি জানো যে বহু ভুল হৈছিল সেই ভুলবোৰ জাতীয় পৰিষদে শুধৰণি কৰিব লাগিব আৰু এটা কথা এতিয়াই ভুলৰ কথা যিহেতু আহিছে এটা কথা মই লগতে কৈ থওঁ বহু মানুহে কয় যে কিছুমান মানুহে আমাক বিশ্বাসঘাতকতা কৰাৰ বাবে জাতিটোৱে নতুনকৈ জাতীয়তাবাদৰ সপোন আঞ্চলিকতাবাদৰ সপোন দেখিব নালাগে মই তেওঁলোকক ক'ব বিচাৰোঁ মোৰ পূৰ্বৰ প্ৰজন্মটোৱে কিবা ভুল কৰিব পাৰে কিন্তু সেই ভুলৰ শাস্তি মই বৰ্তমান সময়ত গ্ৰহণ কৰিব নোৱাৰোঁ মোৰ যিটো প্ৰজন্ম আমাৰ যিটো প্ৰজন্ম এই প্ৰজন্মটোৱে আটাইতকৈ যিটো ডাঙৰ বাৰ্তা যোৱা সময়খিনিত দিছে সেই বাৰ্তাটো এনেকুৱা ধৰণৰ যে দিল্লী দিছপুৰত বহি থকা বিধাতা তেওঁলোকে নিজকে বিধাতা দেৱতা বুলি ভাবে তেওঁলোকৰ কথাক বিচাৰ বুদ্ধিৰে বিবেচনা নকৰাকৈ আমাৰ প্ৰজন্মটোৱে আকাশবাণী বা দেৱবাণী হিচাপে গ্ৰহণ নকৰে এই যিটো স্পষ্ট বাৰ্তা এই স্পষ্ট বাৰ্তাটো মই ভাবোঁ অসমৰ প্ৰত্যেকজন মানুহে অনাগত নিৰ্বাচনতো দিব লাগিব এই বাৰ্তাটো একেবাৰে স্পষ্ট যে আমি নিজৰ জাতিক ভাল পাওঁ জাতিক ভাল পাবলৈ আমি জাতীয়তাবাদ আঞ্চলিকতাবাদ কৰিম আমাৰ আঞ্চলিকতাবাদ এইবাৰ অৰ্থনৈতিক গোটেই কথাবোৰ তাত সাঙুৰ খাই থাকিব আমাৰ আঞ্চলিকতাবাদত এইবাৰ গোটেইবোৰ জাতি জনগোষ্ঠীক একেলগে লৈ গৈ সপোনৰ অসমখন গঢ়াৰ কথা থাকিব আমাৰ আঞ্চলিকতাবাদত এইবাৰ গোটেই প্ৰত্যেকটো সমস্যাৰ বিজ্ঞানসন্মত সমাধানৰ এটা বাৰ্তা থাকিব তেতিয়া যিকোনো ধৰণৰ বিলাই বিপত্তি আগুৱাই গৈ জাতিটোক পুনৰবাৰ এই জাতিৰ আত্মপ্ৰতিষ্ঠাৰ মহাসংগ্ৰামখন আমি আগুৱাই নিব পাৰিম সেইটো মই ভাবোঁ এই ঐতিহাসিক ক্ষণত আমি সকলোৱে ল'ব লগা সংকল্প জাতীয় পৰিষদৰ যাত্ৰাটো কেনেখন স্কুলত এডমিশ্যনে লোৱা নাই আৰু মই লোৱা বুলি নাজানো সেইখনৰ ওপৰত মই এটা কেনেকৈ উত্তৰ দিম কোনোবাই যদি মোক প্ৰাক্তন আলফা তাৰমানে মোৰ নামত কোনোবাই জালি এডমিশ্যন লৈছিলে কিন্তু আপুনি এতিয়াও ডিনাই কৰা নাই ডিনাই কি কৰিব লাগে যিটো কথা ডিনাই মানে আপোনালোকে যিটো কথা ক'ব খুজিছে যে ষ্ট্ৰেইট কথাটো হ'ল যে যেতিয়া আপুনি কটন কলেজত পঢ়াই নাই তেতিয়া আপুনি কটন কলেজৰ প্ৰাক্তন ছাত্ৰ বুলি আপুনি কেনেকৈ ক'ব এইটো কিহৰ মোৰ নামত যদি কটন কলেজৰ ছাত্ৰ বুলি যদি মই ডিনাই কৰিম মই নহয় মই ডিফেমেশ্যন কেছ কৰিম ডেফিনেটলি 6-7টা ডিফামেশ্যন কেছ কৰা আছে যোনেই য'ত কৈছে তাতেই ডিফামেশ্যন কেছ দিছোঁ প্ৰাক্তন আলফা সদস্য যোনেই যেতিয়াই মোৰ নামত যোনে যি দুটা এটা কথা কৈছে বা ক'ব খোজে লগে লগে ডিফামেশ্যন কেছ দিয়া আছে প্ৰায় 12-13টা ক্ৰিমিনেল ডিফামেশ্যন চিভিল ডিফামেশ্যন চলি আছে ইনক্লুডিং যি কথাই মোৰ ওপৰত কোৱা হৈছে আজিলৈকে গোটেইকেইটাই ডিফামেশ্যনত আৰু বা আদালতৰ বিচাৰাধীন আৰু এইবিলাক কোনো কথাৰ প্ৰমাণ একো নাথাকে এনেই আৰু সময় তথাপি ক'ৰবাত নহয় ক'ৰবাত ভাৱমূৰ্তিটো বিনষ্ট কৰা দেখা যায় ভাৱমূৰ্তিটো যদি মোৰ বিনষ্ট হয় তেতিয়াহ'লে অসমৰ ইতিহাসৰ আটাইতকৈ বেছি ভোটটো মই কেনেকৈ পাম 126 জন বিধায়ক আছে অসম বিধানসভাত 126 জন বিধায়কৰ ভিতৰত তোমালোক মোৰ লগত একমত হোৱা নে নাই নাজানো মই নিজে বিচাৰি পাওঁ 126 জন বিধায়কৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা হৈছে আটাইতকৈ দক্ষ বিধায়ক যিকোনো কাম তেওঁ সম্পূৰ্ণ কৰিব পাৰে তেওঁতকৈ কোনেও নোৱাৰে হিমন্ত বিশ্ব শৰ্মাৰ কি তৰুণ গগৈ কি সৰ্বানন্দ সোণোৱাল তেওঁলোকতকৈ মই যোগ্য বিধায়ক বুলি ভাবোঁ অকপতে মই স্বীকাৰ কৰোঁ তোমালোকে হাত চাপৰি মাৰিছে মোৰ ভাল লাগিছে কিন্তু মই লগে লগে তোমালোকক এই কথাটো ক'ম হিমন্ত বিশ্ব শৰ্মা এজন দক্ষ বিধায়ক ঠিকেই 100% শুদ্ধ আৰু সত্য কথা কিন্তু হিমন্ত বিশ্ব শৰ্মা বহু ক্ষেত্ৰত যোগ্য নহয় কেতিয়াও তেওঁ যোগ্য নহয় যোগ্য আৰু দক্ষৰ মাজত বহুত পাৰ্থক্য আছে যেতিয়া তেখেত শিক্ষামন্ত্ৰী আছিল শিক্ষামন্ত্ৰীত্বৰ কালত যেতিয়া কলেজবিলাকৰ অধ্যক্ষসকলক মাতি নি যেতিয়া তেওঁ কুইজৰ প্ৰশ্ন কৰিছিল জিএছটিৰ যেতিয়া তেওঁ ফুল মিনিং সুধিছিল নাপায় মানুহৰ হাতত ক্ষমতা থাকিল বুলি মানুহ ইমান উভতগুৰে নাচিব নাপায় সেইটোৱেই দক্ষতা আৰু যোগ্যতাৰ মাজত পাৰ্থক্য সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক থিয় কৰাই দিয়া তুমি হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ মাজত তুলনা কৰা তুমি দেখিবা যে দক্ষতা নাথাকিব পাৰে সৰ্বানন্দ সোণোৱালৰ তৰুণ গগৈ দক্ষতা নাথাকিব পাৰে হিমন্ত বিশ্বৰ লগত কিন্তু যোগ্যতা আছে হিমন্ত বিশ্ব শৰ্মাতকৈ বহু ক্ষেত্ৰত সেইটোৱেই পাৰ্থক্য অৰ্থাৎ মুখ্যমন্ত্ৰী হ'বৰ কাৰণে এজন মানুহৰ অকল দক্ষতাই যথেষ্ট নহয় সেই চকীখনত বহিবৰ কাৰণে সেই চকীখনৰ মূল্য দিবৰ কাৰণে
এজন মানুহৰ যিখিনি ব্যক্তিত্ব, যিখিনি জ্ঞান, যিখিনি গৰিমা লাগিব, সেই যোগ্যতাটো থাকিব লাগিব। তোমালোককো মই সেইটোৱেই কওঁ যে আমি জীৱনৰ বাটত বাট বোলোতে আমি যদি অকল দক্ষ হ'বলৈ চাওঁ, ভুল। কিয় কৈছোঁ? চকুৰ আগত বহুত তোমালোক এনেকুৱা মানুহ এই মুহূৰ্তত লৈ আনা, এনেকুৱা মানুহক নিজৰ চকুৰ সন্মুখলৈ লৈ আহা, সঁচাকৈ তোমালোকে দেখিবা যিবিলাক সঁচাকৈ দক্ষ, কি ইঞ্জিনিয়াৰ, কি চিকিৎসক। এই গুৱাহাটীখনলৈ মনত পেলোৱা বহুত এনেকুৱা বৰেণ্য চিকিৎসক আছে যাৰ হাতৰ পৰশত মৃত্যুৰ দুৱাৰ দলিৰ পৰা বহুত মানুহ উভতি আহে। তেওঁ চিকিৎসা পাবৰ কাৰণে তুমি মই পাগল, কাৰণ তেওঁ সমান দক্ষ চিকিৎসক কোনো নাই। কিন্তু সেই একেজন মানুহৰ ক্ষেত্ৰত তুমি যদি সামাজিক দায়বদ্ধতালৈ চোৱা, যদি তুমি মানুহ হিচাপে তেওঁক যদি তুমি বিশ্লেষণ কৰা, তেতিয়া তুমি দেখিবা তেওঁ চিকিৎসক হিচাপেহে দক্ষ, মানুহ হিচাপে তেওঁ কিন্তু যোগ্য নহয়। বহু ক্ষেত্ৰত তেওঁ টকাহে চিনি পায়, তেওঁ ৰোগীৰ ট্ৰিটমেণ্ট তেওঁ ঠিকেই কৰে, তেওঁ বাকীখিনি বিয়োগ নাই তেওঁ গাত। সেই দক্ষতা আমাক লাগে জানো? একমাত্ৰ সেই দক্ষতাই মূল মাপকাঠি হ'ব পাৰে জানো? নোৱাৰে। লাগে তেনেকুৱা চিকিৎসক আমাক অজস্ৰ লাগে, তেনেকুৱা ইঞ্জিনিয়াৰ আমাক বহুত লাগে, যি কোনো নোৱাৰা কাম সহজতে কৰি দিব পাৰে। কিন্তু তাৰ মানে অকল সেই দক্ষতাই যথেষ্ট নহয়, যোগ্যতাও লাগিব। তোমালোকক মই সেইকাৰণে কওঁ, এই বয়সত এই দক্ষতা আৰু যোগ্যতা আহৰণ কৰিবৰ কাৰণে তোমালোকে একেলগে জীৱনৰ বাট বুলিবলৈ চেষ্টা কৰা, শিকা। তুমি মেকানিকেল পঢ়িছা, তুমি ইলেক্ট্ৰিকেল পঢ়িছা, তুমি চিভিল পঢ়িছা, তুমি যিয়ে পঢ়া, তুমি মনত ৰাখিবা তুমি ভৱিষ্যতলৈ এই পৃথিৱীখনত কোনোবা এটা জেগাত তোমাৰ এটা অৱস্থান হ'ব। তুমি অকল সেই বৃত্তটোৰ ভিতৰতেই থাকিবা নে বৃত্তটোৰ বাহিৰলৈ ওলাই আহি মানুহ হিচাপে তুমি এটা নিজৰ পৰিচয় দিবা? যদি তুমি মানুহ হিচাপে তুমি সঁচাকৈ পৰিচয় দিবলগীয়া হয়, তাৰ কাৰণে এতিয়াৰ পৰাই তুমি কিছু চিন্তাৰে উদ্বুদ্ধ হ'ব লাগিব। এই যে মই তোমালোকক কৈছোঁ কথাকেইটা, মাইক্ৰফোনৰ সন্মুখত আনক ক'ব লাগে কাৰণে মই কোৱা নাই। মই মনে প্ৰাণে বিশ্বাস কৰোঁ সকলো কাম আমি আনলৈ কিয় এৰি দিওঁ, আমি নিজেওতো কৰিব পাৰোঁ। এই যে কমল কটকী ছাৰে তোমালোকৰ কিছু সময়ৰ পূৰ্বে শেহতীয়াকৈ আমি কৰা এটা কামৰ কথা কৈছে, যিটো কাম কেতিয়াবাই হয়তো চৰকাৰখনে কৰিব পাৰিব লাগিছিল। লাহে লাহে আমি দেখিছোঁ আমাৰ ককা আইতা বহুত অঘৰী মানুহ বাটে পথে পৰি থাকে, আৰু তেনেকুৱা একাংশ মানুহকে আনি কোনোবাই বৃদ্ধাশ্ৰম পাতি কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি তেওঁলোকে পোহপাল দিছে। কোনো স্বাৰ্থ নাই, বিনা স্বাৰ্থত কৰিছে, মানৱতাৰ খাতিৰত কৰিছে। সেই মানুহখিনিক আমি কেতিয়াবাই উৎসাহ দিব লাগিছিল, তেওঁলোকৰ লগত আমি কেতিয়াবাই সহযোগী হ'ব লাগিছিল। সহযাত্ৰী হোৱাটো দূৰৰে কথা, ন্যূনতম যিখিনি আমি সহানুভূতি তেওঁলোকক প্ৰদৰ্শন কৰিব লাগিছিল সেইখিনিও আজিলৈকে কৰা নহ'ল চৰকাৰৰ ফালৰ পৰা। কিন্তু আমি এটা চেষ্টা কৰিছিলোঁ, কিন্তু মই ভবা নাছিলোঁ যে মানুহৰ হৃদয়বিলাক এতিয়াও ইমান বিশাল আৰু বহল হৈ আছে। এটা টক শ্ব', তাৰপিছত আৰু দুটা টক শ্ব', তিনিটা টক শ্ব'। অসমৰ টেলিভিশ্যনতেই নহয়, ভাৰতবৰ্ষৰ টেলিভিশ্যনৰ ইতিহাসত এইটো এটা বিৰল ঘটনা অসমত সংঘটিত হৈছে, য'ত 1,80,00,000 টকা এতিয়ালৈকে আমাৰ উঠিছে। মই তোমালোকক গৌৰৱেৰে কৈছোঁ 1,80,00,000 টকা উঠিছে। ইমান সহজ কথা নহয়। কিন্তু মই তাৰ লগে লগে এইটো কথাও কওঁ যে 50 টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত যিসকলে সেই সহায়ৰ হাত আগবঢ়াইছে, সেই মানুহৰ যিটো বিশ্বাস, সেই মানুহৰ যিটো আস্থা, সেই বিশ্বাসৰ প্ৰতিটো মুহূৰ্তত মূল্য দিবলৈ আমি চেষ্টা কৰিব লাগিব। যদি আমি তাৰ পৰা অলপো হিনদেৰি কৰোঁ, তেতিয়াহ'লে আমাকো কিন্তু মানুহে শুদাই নেৰিব, ভগৱানে আমাক কেতিয়াও ক্ষমা নকৰিব। প্ৰতিটো টকাৰ তাৰ সৎব্যৱহাৰ কৰিব পাৰিব লাগিব। আৰু মই তোমালোককো কওঁ, সেই বিশ্বাস মোৰ আছে, মই পাৰিম, মই কৰিম। তোমালোককো মই সেই কথাটো ক'ব বিচাৰোঁ, মানুহৰ বেলেগ একো নাই। কিবা এটা কাম কৰিবৰ কাৰণে মানুহৰ নিজৰ ওপৰত এটা বিশ্বাস থাকিব লাগে।
আত্মবিশ্বাস। তুমি যেতিয়া প্ৰচুৰ আত্মবিশ্বাসী হ'বা, তুমি চাবা তুমি যিকোনো ক্ষেত্ৰতে তুমি নামিব পাৰা। সেই আত্মবিশ্বাসী মানুহবিলাকেই পৃথিৱীৰ সমাজ জীৱনত এটা সুকীয়া স্থান দখল কৰে, প্ৰভাৱ পেলায়। যিমানবিলাক ডাঙৰ ডাঙৰ মহান কাম সংগঠিত হৈছে, কোনো সোণৰ চামুচ লৈ জন্মগ্ৰহণ কৰা ধনাঢ্য ব্যক্তিয়ে কৰা নাই। কোনোবা তেনেই নিম্ন শ্ৰেণীৰ মানুহ, কোনোবা তেনেই সৰু মানুহ, সৰু স্থানৰ পৰা সেইবিলাক নতুন বিপ্লৱৰ শুভ আৰম্ভণি ঘটিছে। হয়নে নহয়? চোৱা, পৃথিৱীৰ বুৰঞ্জীলৈ মনত পেলোৱা, প্ৰত্যেকটো ক্ষেত্ৰত কেইজনমান হয়তো মুষ্টিমেয় মানুহে আৰম্ভ কৰিছে। অসমৰ প্ৰেক্ষাপটত চোৱা, অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ যেতিয়া দুৰ্যোগ আহিছে, কোনখিনি মানুহ আগবাঢ়ি গৈছিল? কেইজনমান ডেকা ল'ৰা, অসম প্ৰেমী, অসম ছাত্ৰ সন্মিলনৰ কথাই কোৱা, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ কথাই কোৱা, যালৈকে তুমি মনত নেপেলোৱা, কোনখিনি মানুহ আগবাঢ়ি গৈছে? এই মধ্যবিত্ত শ্ৰেণীটোৰ কোনোবা প্ৰতিনিধি।